নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখাম ৰঙালাওৰ পিঠা। ৰঙালাওৰ পিঠা বনাবৰ বাবে আমাক লাগিব ৰঙালাওৰ লগতে পিঠাগুড়ি। পিঠাগুড়িখিনি আপোনালোকে শুকানে এখন কেৰাহীত অলপ সময়ৰ কাৰণে ভাজি ল'ব। আৰু ৰঙালাওৰ পিঠাগুড়িখিনি মিক্স কৰি পিঠাৰ আকাৰত বনাই ল'ব। পিঠাগুড়ি আমাক যিমানে কম লাগিব সিমানে পিঠাটো খাবৰ কাৰণে সোৱাদ হ'ব। সেইকাৰণে আপোনালোকে ৰঙালাওখিনি একেবাৰে পানীখিনি শুকুৱাই ল'ব। এতিয়া এনেকৈ লাড্ডুৰ নিচিনাকৈ বনাই ল'ব। তাৰপিছত ৰিফাইন অইলত 5 মিনিটমানৰ কাৰণে পিঠাখিনি ভাজি ল'ব। আৰু এই পিঠাটোৰ কাৰণে আমাক গুড়ো লাগিব। গুড় আৰু পানীৰ মিশ্ৰণটো বনাই ল'ব আপোনালোকে। পিঠাখিনি ভাজি লৈ সেই গুড় আৰু পানীৰ মিশ্ৰণটোত 10 মিনিটমানৰ কাৰণে পিঠাখিনি সিজাব। আৰু পিঠাগুড়িখিনি মই ভাত খোৱা চাউলৰ পিঠাগুড়িয়ে লৈছোঁ। এতিয়া গোটেই পিঠাখিনি এনেকৈ ভাজি ল'ব আৰু গুড়ৰ পানীখিনিত 10 মিনিটমানৰ কাৰণে সিজাব আৰু তেনেকৈ 1 ঘণ্টামান থাকি ঠাণ্ডা হ'বলৈ দিব। গোটেইখিনি ঠাণ্ডা হোৱাত মই এতিয়া গুড়ৰ পানীখিনিৰ পৰা এখন প্লেটত পিঠাখিনি উলিয়াই দিলোঁ আৰু খাবলৈ খুব সোৱাদ হৈছে। আপোনালোকে বনাই খাই চাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।